হয়, চাংমাজিত উচ্ছেদিত লোকসকলক চৰকাৰে পুনৰ সংস্থাপনৰ নামত খেতি পথাৰত নিযুক্তি দিছে, য'ত নাকি প্ৰচণ্ড ঠাণ্ডা আৰু প্ৰচণ্ড বৰষুণ আৰু ৰাতি হ'লে তীব্ৰবেগী বতাহৰ মাজত মানুহ জীয়াই আছে সেই খেতি পথাৰখনত। যদি কেতিয়াবা ৰাতি হ'লে বৰষুণ আহি যায়, তেতিয়া তেৰপালৰ ওপৰৰে পানী এই মানুহৰ মানে য'ত থাকে তাত পৰে। আৰু ৰাতি হ'লে তাত ইমান ঠাণ্ডা খেতি পথাৰ বুলি কথা, য'ত নাকি আগতে খেতি কৰা হৈছিল, য'ত বাৰিষা কালত পানী আছিল, য'ত বাৰিষা কালত সেই পানীত মাছ জীয়াই থাকিছিল, কিন্তু সেই মাছৰ পৰিৱৰ্তে সেই জাগাখিনিত আজি মানুহ জীয়াই আছে। আজি সেই মানুহবিলাকে ইমান কষ্ট কৰি জীৱন অতিবাহিত কৰি আহিছে, জীৱনৰ লগত মানুহবিলাকে যুদ্ধ কৰি আহিছে, মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে, কেতিয়াবা অনাহাৰে তাকি আছে। আজি বহুতো হৃদয়ৱান ব্যক্তিয়ে ইয়াত আহি সাহায্য প্ৰদান কৰিছে, 2-3 বেলাৰ আহাৰৰ যোগান ধৰি আহিছে সেই হৃদয়ৱান ব্যক্তিসকলে। কিন্তু তাৰ পাছতো মানুহবিলাক অনাহাৰে থাকি আছে। বমিহীন মানুহবিলাক ৰাতি হ'লে প্ৰচণ্ড ঠাণ্ডাৰ মাজত জীয়াই আছে। সৰু সৰু কণ ল'ৰা ছোৱালী দেখিলে চকুলো আহি যায়। সেই ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত কি? আজি সেই ল'ৰা ছোৱালী সকলো অনাহাৰে থাকি আছে, খাদ্যৰ অভাৱত জীয়াই আছে সেই মানুহবিলাক। আজি আমি বিন্দাছ মুকলি আকাশৰ তলত আমি জীয়াই আছো, বিন্দাছ খাই আছো, ঘূৰি আছো, তথাপিও আমাৰ কম বুলি ভাবিছো। আমাৰ আৰু লাগে, কিন্তু সেই মানুহবিলাকে কৈছে আমাক অলপমান জাগা দিয়ক, আমাক অলপমান খাদ্য দিয়ক, আমাৰ আৰু একো নালাগে। আমি অনাহাৰে মৰি আছো, আমি মানুহ, আমি বাচিবলৈ চেষ্টা কৰিম। কিন্তু চৰকাৰৰ সেই ভিডিঅ'বিলাক চৰকাৰৰ কেতিয়াও দৃষ্টিগোচৰ হোৱা নাই, আৰু চৰকাৰৰ কেতিয়াও দৃষ্টিগোচৰ নহ'ব সেইবিলাক ভিডিঅ'। আজি আমি যদি সকলো মানুহে 10 টকা অথবা 20 টকা 50 টকাকৈ দি যদি সাহায্য কৰোঁ, যমুনামুখ সমষ্টিত যিমান মানুহ আছে সকলো মানুহে যদি সেই চাংমাজিৰ উচ্ছেদিত মানুহসকলৰ কাৰণে যদি আমি অলপ সাহায্য আগবঢ়াওঁ, 10 টকা 20 টকাকৈ দি যদি সকলো মানুহে যদি আমি সাহায্য আগবঢ়াওঁ, তেন্তে সেই মানুহসকল বমিহীন হ'ব নালাগে। সেই মানুহসকলৰ আকৌ এটা নতুন সংস্থাপন হ'ব, আকৌ এটা নতুন ভূমি পাব মানুহবিলাকে। আমাৰ এই 10 টকা আৰু 20 টকাৰ বিনিময়ত 3-4 বিঘা মাটিতো কিনিব পাৰিম। 3-4 বিঘা মাটিত সেই মানুহবিলাক থাকিব পাৰিব বিন্দাছ। অলপ হ'লেও সৰু সৰু জাগাত থাকিব পাৰিব। আমি সকলো মানুহে বেছিকৈ সাহায্য দিলে এই মানুহবিলাকে আকৌ এটা নতুন জীৱন ঘূৰাই পাব। ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে মানুহে মানুহৰ বাবে যদিহে অকলো নেবাবে সমনীয়া। আজি আমি মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগিব। সমাজত আমি মানুহৰ বাবে চিন্তা কৰিব লাগিব যে এজন মানুহ জীয়াই থাকিবলৈ হ'লে কি কি প্ৰয়োজন, সেই প্ৰয়োজনীয়তামূলক বস্তুবিলাক আজি সেই উচ্ছেদিত মানুহসকলৰ কাষত নাই। একবেলা খাই দুবেলা খোৱাৰ আহাৰ নাই মানুহবিলাকৰ ঘৰত। আমি সকলোৱে সাহায্য প্ৰদান কৰি আছো, তথাপিও মানুহবিলাক সুখী নহয়, মানুহবিলাকে কষ্টত আছে। আমি বিন্দাছ পকা ঘৰত আমি শুই আছো, পকা ঘৰত থাকি আছো, কিন্তু সেই মানুহবিলাক পকা ঘৰৰ পৰিৱৰ্তে মানুহবিলাক সৰু এটা ঝুপড়িত থাকি আছে, সৰু এটা তেৰপালৰ ঘৰত, য'ত নাকি প্ৰচণ্ড ঠাণ্ডা। আৰু আমি দেখিছো যে এই কেইদিনমান আগত ইমান ধাৰাসাৰে বৰষুণ হৈছিল ঠাণ্ডাৰ মাঘ মাহৰ দিনত। সেই বৰষুণৰ মাজত মানুহবিলাকে এই সৰু তেৰপালৰ ঘৰটোত মানুহবিলাক জীয়াই আছিল। 2-3 জন ব্যক্তিৰ মৃত্যু ঘটিছে সেই আশ্ৰয় শিবিৰত। তাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কি দুখ লগা এটা কথা। সকলোতকৈ বেদনাদায়ক এইটো কথা যে এজন পিতৃ হৈ, এজন মাতৃ হৈ নিজৰ ল'ৰা ছোৱালীক, নিজৰ কণ ল'ৰা ছোৱালীক
এমুঠি আহাৰৰ যোগান ধৰিব পৰা নাই। আজি সেই মাতৃবিলাক, সেই পিতৃবিলাক আজি লজ্জিত হৈ আছে নিজৰ সন্তানৰ ওচৰত। নিজেও অনাহাৰত মৰি আছে আৰু তেওঁৰ সন্তানবিলাকো অনাহাৰত মৰি আছে। আজি আমি কি নোৱাৰো নেকি সেই মানুহবিলাকক আমি অকণমান সাহায্য প্ৰদান কৰিবলৈ? আমি সকলো আগুৱাই আহিব লাগিব সেই মানুহবিলাকৰ কাৰণে। আল্লাহ তাআলাই কোৰআন শৰীফৰ এইটো কৈছে যে ওয়ামা লাকুম লা তুকাতিলুনা ফি সাবিলিল্লাহি ওয়াল মুস্তাদআফিনা মিনার রিজালি ওয়ান নিসাই ওয়াল উইলদানিল্লাযিনা ইয়াকুলুনা রাব্বানা আখরিজনা মিন হাযিহিল ক্বরয়াতিজ যালিমি আহলুহা ওয়াজআল লানা মিন লাদুনকা ওয়ালিয়্যা ওয়াজআল লানা মিন লাদুনকা নাসীরা।